ৰাতিপুৱাৰ পৰা কাম কৰিলোঁ বহুত একেলাই মানুহ সহযোগ কৰা মানুহ নহয় মন্দিৰৰ পৰা ওলালোঁ বহুত কাম আছিল আজি দেখোন ৰোগী চাৱা মানুহ বহুত কম দেখোন নাই মানুহ ধৰ এনেহ'লে লাইন লাগে ঘৰখনত আজি নাই বেলেগত এটা আছে প্ৰগ্ৰেম এই তাকে ৰোগীটোৱে চাই আহিব লাগিব এই প্ৰভু অঁ ক'ত যাব ওলাইছে আপুনি মোৰ তাৰমানে এটা জেগাত যাব ওলাইছিলোঁ মোৰ হয় নেকি অঁ মোৰ অলপ কাম আছিল হয় কি কাম বা বাবা আছে মোৰ কাম আছে অলপ কাম আছে প্ৰভু হয় নেকি অঁ দেচোন আছোঁ না মোৰো দেৰি হ'ল হয় নেকি ৰাতিপুৱা যাব দিছিল অঁ মানে যাম বুলি যাব নোৱাৰা নহয় অঁ হয়তো এই বহুত কাম একেলাই মানুহ প্ৰতিটো মাৰা গৈছে বাবা অঁ শুনা বাবা চব প্ৰভু চব অঁ বহ মোৰ থাকে এইবিলাক স্পিয়াৰ অঁ লগতে থাকে মোৰ মনতে অঁ কি কৰিবি আৰু তাতে বচোন বাবা হ'ব দে বহি ল বহি ল মই এতিয়া থাকিম দে বাবা যদি বহুতই কথাবিলাক কচোন ক'ব বাবা কি বা হৈছিল তোমাৰ বাবা মোৰ তাৰমানে কেছটো অলপ বেলেগ এনেকুৱা বা বেলেগ তাৰমানে মই ইথানো বিয়া কৰা ছোৱালী বিচাৰিয়ে পোৱা নাই হয় নেকি তাৰে মই তোৰ চলিউশ্যন বিচাৰি আছোঁ কি দিয়া তই আজি মোক এই এতিয়াতো আছে ৰ মোৰ লগত গোটেইখিনি আছে বস্তু তোমাৰ আজি প্ৰথমে পানী চাৰা নিব লাগিব পানী চাৰা অঁ ইয়াক মই কি কৰিব লাগিব নেকি না মোৰ এইবিলাক চাৰি থোৱাই আছে অঁ বস্তুবিলাক মোৰ লাগিলে মানে লাগ পুলকিলে দিবা পাৰিব লাগিব নে মানুহবিলাকক অঁ সেইকাৰণে মই স্প্ৰে লৈয়ে ঘূৰোঁ এইবিলাক আছে গোটেইখিনি আছে এই বাবা এই পানীখিনি মই চাৰি দিম আৰু চাৰাৰ আগতে এই আগত কিবা এটা পেলাব লাগিব দেই হে পেলাম 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 আছে মোৰ লগত পইচা দি আছোঁ ৰ কি নাই মোৰ লগত সোনকালে কৰ বাবা সোনকালে কৰ 10 টকা দিছোঁ বাবা এইটো আপোনাৰ গৰুমান 10 টকাত বাবা কম মন্ত্ৰ দেই কম মন্ত্ৰহে পাবি 500 টকা পেলাব লাগিব নহ'লে কাম 10 টকা নহ'ব 10 টকাত নহ'ব মন্ত্ৰটা আদ্ৰা হৈ যাব পাৰে দিম 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 ডাক্তৰক কেলে বহুত পইচা দিব পাৰা এইটো দিছোঁ তাৰমানে মই বিয়া কৰা পৰা নাই না সেইকাৰণে সেই দিলোঁ তোক নহ'লে ৰঙি হৈ মন্ত্ৰ মাতি দি পূবে যাক বা পশ্চিমে যাক বা উত্তৰে যাক বা দক্ষিণে যাক সব ফালে যাতে তিৰিয়ে তাৰ পিছে পিছে আহি যায় লহৰি আহে এই বাবা তই এইখিনি লৈ যা তোমাৰ মনোকাম্য পূৰ্ণ হৈ যাব মই দিলোঁ আৰু পইচা এটা মই ল'লোঁ দেই বাবা তুমি চিন্তা নকৰিবা তোমাৰ কাম হৈ যাব হেৰি হ'ল বাবা দি বাবা দি ঔষধখিনি মই চাৰি দিলোঁৱে আৰু নিয়মটো কচোন কৈ ইয়াৰ নিয়মটো ইয়াৰ নিয়মটো হ'ল খোৱাৰ আগতে অঁ বিচনাখনত বুঢ়াকে চিটা দি ল'বি আৰু বিচনা চিটোৱে নহয় আৰু মানুহজনক এনেকৈ চিটা ল'বি তেতিয়াহে কামটো হ'ব আৰু এই যদি কাম নেদে তেতিয়াহ'লে আৰু এটা উপায় আছে কচোন কৈ বাবা 7খন পাহাৰ পাৰ হৈ যাব লাগিব দেই তাতেহে আছে ঔষধটো শিলৰ কাষতে আছে আৰু তাকে লাগি মোৰ যাৱাৰ এতিয়া দমো নাই দেচোন সেইকাৰণে মই ঔষধখিনি আনিব পৰা নাই তাৰ নাম হৈছে বান্দৰ কেলকোৱা তাক আনি পেলাই বিচনাত বুঢ়াকৈ চিটা দিবি এনেকুৱা কৰি চাকৰি দিবি তেতিয়া তোমাৰ মনোকাম্য অত্যাই পূৰণ হৈ যাব বাবা মই আনিব নোৱাৰোঁ নহয় এতিয়া সেই দম নাই আৰু মোৰ আগৰ দম নাই আৰু সেইকাৰণে যাব পৰা নাই মই দে কৰিবি দে বাবা হ'ব দে যাক নহ'লে মই দে যা 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 বাবা যা হ'ব যা তোমাৰ কাম হ'ব যা 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 বাবা যা যাম তোমাৰ মনোকাম্য পূৰ্ণ হওক ৰাতিপুৱাৰ পৰা বাচ্ছা এটা আহিল কোনোমতে কিবা কৰি ভাত এটা ঘৰত ৰাখিব পালি কে মৰণ হাপত এটা ঘৰতে নাথাকে যি একেবাৰে বিয়া পাতি ৰ পাচিলা খাই আৰু যি গিছে কে আজি 1 মাহ হ'ল আহাই নাই ৰ ফন্ত বাবাৰ পৰা কে তাবিজকে এটা লৈ যাওঁ ৰ নাই ৰচুৰা বাবা ৰ ময়ো আহিছিলো তোমাৰ প্ৰতিমা ঘৰৰ পৰা নহয় মই ঘৰৰ পৰা আহিছো ৰ ঘৰৰ পৰা মোৰ কিবা এটা বহুত বিপদ হৈ আছে কি বিপদ হয় কি বিপদ মানে মোৰ ভাত এটা ঘৰতে নাথাকে যি কে বিয়া কৰাই ৰ পাচিলা খাই ৰ যি গিছে আজি 1 মাহৰ ঘৰতে নাহে সেনেকুৱাতো হ'ব নালাগিছিল সেইকাৰণে বোলো তাবিজে দিয়া না চাৰা পানী দিয়া তাকে লগাইছিলো এনেকে নাই তাবিজ ল'ব লাগিব তাবিজ না
দে বচোন বমা দে 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 মই যাব ওলাইছিলো আৰু ক'ৰবাত যাব লাগিছিলে নেকি অলপ কাম আছিলে মোৰ বাহিৰত এনেকা জানাইতো মোক এনেকা ৰোগী চাই ফুৰক কাৰোবাৰ ভাতা এৰি যায় কাৰোবাৰ তিৰি এৰি যায় এইগিলাই যে চলি আছে যে দিনত তাকেতো কি কৰিবি ইয়াৰ এইগিলা মানে সমাধা কৰিবই পৰা নাই মই কত মানুহে খালি সিয়ে আজিকালি ধুনীয়া যে চলিছে তিৰি এৰি যোৱা ভাতাৰ এৰি যোৱা এই মাখা নাটকে যে বেছি কৰি চলি আছে কি কৰিবি মানে এতিয়া কেছে বেছি হৈ থাকে মোৰ ইয়াত আৰু মানুহবিলাক ছাকচেছ হৈছে বহুত সফলতা হৈছে পাইছে বহুতখিনি মোৰ পৰা খুদ নিফিলে সেই ক্ষেত্ৰত আহি থাকে মানুহ আৰু তই যে আহিছা আজি ভাল টাইমতে আহিছা ভগৱানে যি কৰে ভালে কৰে ঠিক টাইমতে আহি পাইছা আৰু তুমি ঔষধ পিন্ধিব লাগিব দেই আৰু ঔষধ পিন্ধাৰ আগতে তাতে কিবা এটা পেলাব লাগিব দেই আগতে মা মান দুখিনা মান দুখিলা তেতিয়াহে মোৰ কাম কৰোঁ মই নহ'লে এনে কাম নকৰোঁ দেই মা এতিয়া জানা বুজা কথা বাবা এয়া 500 টকা চোন যাতে মোৰ ফাটাৰটা যাতে এইবাৰ ঘৰত থাকে থাকিব নিশ্চয় থাকিব আছে ৰ তোমাৰ কাৰণে মোৰ থাকে স্পেয়াৰীবিলাক বস্তুবিলাক আছে চব বস্তু থাকে মোৰ লগত মেলা বস্তু আছে পাই না বাবা ঔষধৰ কথা নকাবি ইয়াৰ এই বস্তুটো এই ইয়াতে ইয়াৰ ভিতৰত বহুতো মাল আছে এই মালখিনি চোৱা নকৰিব দেই য'তে ত'তে এই তাবিজটো বহুত কষ্ট কৰি বনোৱা তাবিজ দেই এইটো মই ভাত পানী নাখোৱা কৰি এই বস্তুটো বনাইছোঁ বহুত কষ্টৰে বনাইছোঁ আৰু ইয়াৰ ভিতৰত বহুত মাল আছে আৰু মৰা মৃত্যুত এনেকৈ নাযাবি দেই চোৱা চুটি নালগাবি এই বস্তুটো এইটো ভাল কৰি পিন্ধি ল'ব লাগিব তুমি আৰু পিন্ধাৰ আগতে অলপ তুলসী পানী ছিটাই দি আৰু পাৰিলে এই গাখীৰত ছিটাই লৈ পেলাই বঢ়িয়াকৈ ধুৱাই পেলাই পিন্ধিবা এইটো বস্তু লোৱা আৰু পইচাটো মই লওঁ দে তোমাৰ কাম হ'ব যা হ'ব না তুমি টেনশ্যন নকৰিবা সি য'তে নাথাকক সি দাউৰি আহিব লাগিব কুকুৰে তাক মই কৈ দিছোঁ এনেকুৱা তাবিজ ভালকৈ ব্যৱহাৰ কৰিবি দে মা এই তাবিজটা 33 কোটি দেৱতাৰ ইয়াত হেৰি আছে ইয়াতে বৰবাঞ্চা আছে দেই এই বস্তুটো যিটো কামত নেদে আৰু এটা আছে কাম এই খৰবাৰে এটা হাতী কিনি আনিব লাগিব হাতী গুৰুক দে খালটিংটা হাতী সেই হাতীটা তাৰ গলত পিন্ধাব পাৰিলে সি কোহাই যায় কোহাই নাযায় চব গম পাবি সেই বস্তুটো লাগিব তাক আৰু মই চাই দিব লাগিব দেই যদি এইটো কাম নকৰেহে এই কৰিব লগা কামখিনি যতক যি কৰিব লাগে সেই কৰি দিব চব আৰু তথাপিও এটা সন্দেহযুক্ত থাকে তেতিয়া আহিব পাৰা এই খাতিটো খৰবাৰে কিনিব লাগিব দেই হ'ব দে বাবা হ'ব দে সঁচা কৰি এতিয়া কামত দিব না বাবা কামত দিব তুমি এতিয়া যাব পাৰা দে বাবা দে মই যাং দে বাবা যা মোৰ আৰু কাম আছে উঠিব খোজো মানুহ আহি থাকিব নমস্কাৰ বাবা নমস্কাৰ বাবা আপুনি ক'ৰবাত যাব ওলাইছিলে নেকি আছে আৰু মোৰ কাম মানে ৰোগী এটা আছে বোলে ময়ো বৰ সমস্যাত আহিলো কিবা মোৰ কিবা হাগা হৈছে হাগা বেমাৰটো ভাল কৰিব পৰা নাই বক মেডিকেলত গেলো তাতো বহুত জাগা ঘূৰিলো কত ভাল কৰিব নোৱাৰিলো পৰা নাই পিছত উপায় আছে বাবা কিবা আছে চিন্তা নকৰিবি বাবা এটা বচোন গৈ খাই হ'ব দে উপায়টো নাই বচোন বাবা দে বাবা হ'ব দে হ'ব বাবা দে মোক ঔষধটা দি দেৰি কৰিব নালাগে মোৰ বিৰাট সমস্যা হৈছে মোক কত ভাল কৰিব নোৱাৰা হৈছো হয় নেকি আছে যদি দিয়ক খুৰা কিমান দিন হ'ল হাগা মোটামুটি 2 সপ্তাহমান হ'ল হয় নেকি মানুহটো যে দুৰ্বল হৈছে হাগা বেমাৰটো বৰ বেয়া বেমাৰ হয় বাবা কি কম আৰু দুখৰ কথা সেইদিনা টেঙা খাই দিলো টেঙা খাওঁতে একেবাৰে 2 সপ্তাহ থাকিলো এতিয়া উপায় নাই এতিয়া মেডিকেলতো যে কত ৰাখবা নোৱাৰা হৈ গলো চিকিৎসা কৰিলো কত ৰাখবা নোৱাৰো সেইকাৰণে বোলো বাবাৰ এতিয়া আহিলো বাবা বোলে ক'ৰবাত যাব ওলাইছিলি ৰাস্তাতে লাগ পাই ভালে হ'ল মই ঘৰতে আহিছিলো বাবা হেৰি কৰকচোন ঔষধটো দিয়ক মোক আছে যদি মোৰ অৱস্থা বেয়া আৰু খাব মন নাযায় নেকি ভাত খাবা মানে ইচ্ছাই নাযায় বাবা ইচ্ছাই নাযায় ৰাতিপুৱা আৰু গধূলি হয় মিঠাতেল লৈ পেলাই শোৱাৰ আগতে মিঠাতেল নাৰত দি পেলাই কেইটামান পকা জ্বালা
বঢ়িয়াকে হয়। এনেকে ঘূৰাবি তাতে অ, ঘূৰাই পেলাই সেই জ্বালাকেইটা হয়। পুৰা দিবি হয়। তেতিয়া তোৰ মুখ লাগছে কিছুমান অ, হ'ব মুখ পাৰে লগাৰ বাবা। কাৰণে এই বস্তুটো হৈ আছে হ'ব পাৰে খাব বাবা। মন নাযায় অ, 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 আৰু হাগা অ। দুৰ্বল লাগি থাকে না বহুত দুৰ্বল লাগে বাবা দুৰ্বল লাগে এই এ দিয়ক। ঔষধ আছে দি দিয়ক ঔষধ আছে দিয়ক। ইয়াতে পাত টুকুৰা মোৰ আনি থোৱা আছে অ বাবা অ, এইখিনি ভুটি পেলাই পিচি পেলাই খাবি দেই অ হ'ব বাবা। তাৰপিছত এই আমলখু আছে হয় এই আমলখুটো এয়া খাবি হয় এই ভাত খাই পেলাই অ, দুটা খাই দিবি হ'ব বাবা এই আমলখু হয় পেটটো ঠাণ্ডা পেলাব হ'ব বাবা অ। বাবা আৰু এই কিবা এটা পেলাব লাগছিল নহয় আগত বাবা আজি পইচা নাই বাবা পইচা নাই নাই মই কালি দিম দে দে হ'ব দে অহাকালি দিম দে দে বাবা চিন্তা নকৰবি দে কৃষ্ণ বাপ কৃষ্ণ দে দে বাবা যা মই আহিলো দে ভালে যা বাবা যা তুইও মোক কিমান ডাঙৰ ওঝা কিমান মানুহ হাতে ৰোগী আহি না ভাল পাই যায় তুই আজি মোক গুৰু মান নিদিলি তুই আৰু এবাৰ ঘূৰি আহিব লাগিব যা বস পাবি